নমস্কাৰ মই ৰমেন তামুলীয়ে আপোনালোক সদৌতিলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। এই 2023 বৰ্ষটো আপোনালোকৰ বাবে হওক আনন্দময় সুখময়। এইখিনিতে মই আপোনালোকক জনাওঁ যে অসমৰ ভ্ৰাম্যমাণ নাট্য জগতত আৰু এটি ভ্ৰাম্যমাণ নাট্য দলৰ সংযোজন ঘটিছে। ডিব্ৰুগড়ৰ চৰাইবাহী গাঁৱত জন্ম লাভ কৰা এই ভ্ৰাম্যমাণ নাট্য দলটিৰ নাম হৈছে হৰগৌৰী ভ্ৰাম্যমাণ নাট্য দল। থিয়েটাৰৰ প্ৰযোজকে জানিবলৈ দিয়া মতে এক বিশাল প্ৰস্তুতি চলাই আছে আৰু এই 2023-24 বৰ্ষৰ বাবে তেওঁলোকে 3জন বিশিষ্ট নাট্যকাৰৰ নাটক ৰাখিছে আৰু অসমৰ বচা বচা অভিনেতা অভিনেত্ৰীৰ সমাগম ঘটাইছে। এই চেগতে আপোনালোক সদৌতিৰে পৰা মৰম স্নেহ সহায় সহযোগিতাৰ লগতে আশীৰ্বাদ কামনা কৰিছোঁ। ধন্যবাদ।